নমস্কাৰ বন্ধুসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত অসমীয়া কথাছবিৰ মহিৰূপ স্বৰূপ ছুপাৰষ্টাৰ নিপন গোস্বামী চিনেমাসমূহৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেখেতে ভালেমান অসমীয়া, বাংলা আৰু হিন্দী ছবিত অভিনয় কৰি গৈছে। তাৰে কিছুমান অসমীয়া কথাছবিসমূহ অনুকৰিব খুজিছোঁ। পৰিতাপৰ বিষয় যে তেখেতে অভিনয় কৰা কেইবাখনো অসমীয়া ছবিৰ বিষয়ে কোনো মুহূৰ্ত উলিয়াব পৰা নগ'ল। হেৰাই যোৱা ছবিসমূহ কোনো সামাজিক মাধ্যমত উপলব্ধও নহ'ল। তাৰ বাবে এই অভাজনে খেদ প্ৰকাশ কৰিছে। তেখেতে পুনা ফিল্ম ইনষ্টিটিউট অভিনয়ৰ প্ৰশিক্ষণ লৈ অসমীয়া বোলছবিত প্ৰথম অভিনয় কৰে সংগ্ৰাম নামৰ বোলছবিখনত। সংগ্ৰাম ছবিখনৰ পৰা তেওঁৰ মৃত্যুৰ সময়লৈকে তেওঁ অভিনয় কৰি গ'ল। প্ৰথম অভিনয় কৰে সংগ্ৰাম ছবিখনৰ যোগেদি। তাৰপিছত আহিল ডক্টৰ বেজবৰুৱা, এখন ছুপাৰহিট অসমীয়া কথাছবি। এই ছবিখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱা, সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই, কণ্ঠদান কৰিছিল বিশিষ্ট গায়ক দীপেন বৰুৱাই। ছবিখনৰ আটাইকেইটি গীতেই সুমধুৰ। বোলছবিখনৰ গীতকেইটা আজিও দৰ্শকৰ মনত সজীৱ হৈ আছে। গীতকেইটাত কণ্ঠদান কৰা যাদুকৰী কণ্ঠৰ শিল্পী দীপেন বৰুৱা আজিও সমানে আদৰৰ। মনোমোহা গীতকেইটিয়ে আজিও পুৰণি আৰু নতুন দৰ্শকক বা শ্ৰোতাক মন আলপুত কৰি ৰাখে। আন এখন ছবি শেষ বিচাৰ। আজলি নবৌ এখন ছুপাৰ ডুপাৰ হিট ছবি। অভিনয় কৰিছিল বিজু ফুকন, পাঞ্জল শইকীয়া আৰু বিশ্বজিতে। আন এখন ব্লকবাষ্টাৰ ছবি ককা দেউতা নাতি আৰু হাতী। ইয়াত অভিনয় কৰিছিল পাঞ্জল শইকীয়া আৰু মৃদুলা বৰুৱাই। নয়নমণি অভিনয় কৰিছিল নিপন গোস্বামী আৰু বিদ্যা ৰাও। দোৱনী ৰং এখন সুন্দৰ ছবি। আন এখন ছুপাৰ ডুপাৰ হিট ছবি ঘৰ সংসাৰ। ইয়াত অভিনয় কৰিছিল বিজু ফুকন আৰু বিদ্যা ৰাৱে। নিপন গোস্বামী আন এখন হিট ছবি আছিল জীৱন সুৰভি। ইয়াত অভিনয় কৰিছিল বিদ্যা ৰাৱৰ লগতে ব্ৰজেন বৰাই। প্ৰতিমা নিপন গোস্বামীয়ে অভিনয় কৰা আন এখন ছবি মন আৰু মৰম। পূজা ইয়াত সহশিল্পী আছিল তপন দাস আৰু বিদ্যা ৰাও। মৰিচিকা মইনাজান এখন সুন্দৰ ছবি। নিপন গোস্বামীৰ আন এখন ছবি আছিল মানৱ আৰু দানৱ। আন এখন ছবি আছিল ছুপাৰ ডুপাৰ হিট শকুন্তলা আৰু শংকৰ জোচেফ আলি। এইখনো এখন বৰ সুন্দৰ ছবি আছে। প্ৰতিদান এখন সুন্দৰ ছবি। ইয়াৰ পিছত হিয়া দিয়া নিয়া যতীন বৰাৰ লগত। ককা দেউতাৰ ঘৰ জোঁৱাই এখন সুন্দৰ ছবি। কাদম্বৰী মিঠা মিঠা লগনত এখন সুন্দৰ ছবি। পলে পলে উৰে মন বলিউডৰ শিল্পী ইয়াত দেখা পোৱা গৈছিল। বহাগৰ দুপৰীয়া এই বোলছবিখনত ভালেমান আমাৰ অসমীয়া শিল্পীক দেখা পোৱা গৈছিল। ইয়াত বিজু ফুকনক এজন খলনায়কৰ ৰূপত দেখা পোৱা গৈছিল। অঘৰী আত্মা এখন সুন্দৰ ছবি। চিৰাজ জীৱন বাটৰ লগৰী এখন সুন্দৰ কাহিনীৰে ভৰা এখন কথাছবি। আই মোৰ জনমে জনমে এখন হিট ছবি। প্ৰিয়া মিলন এখন সুন্দৰ কথাছবি। বৰলাৰ ঘৰ জাহ্নু বৰুৱাদেৱৰ এখন কথাছবি আছিল অপৰূপা। এই বোলছবিখনত নিপন গোস্বামীয়ে
অতিথি শিল্পী হিচাপে ভুমুকি মাৰিছিল। এটা গীত আছিল আই সৰস্বতী। এই গীতটিত তেখেতে এজন বৃদ্ধ ৰূপ ধৰি অভিনয় কৰিছিল। গীতটি কণ্ঠদান কৰিছিল ডক্টৰ ভূপেন হাজৰিকা আৰু বন্দনা বৰগোহাঁয়ে। গীতটি অতি সুমধুৰ আছিল। জোন জ্বলে কপালত এখন ছুপাৰ ডুপাৰ হিট ছবি। হৃদয় কঁপোৱা গান এখন সুন্দৰ ছবি। নিপুণ গোস্বামীৰ আন এখন হিট ছবি আছিল দেউতা দিয়া বিদায়। ইয়াত অভিনয় কৰিছিল বিজি ফুকন, যতীন বৰা, গায়ত্ৰী মহন্তই। মেঘমুক্তি এখন সুন্দৰ ছবি আছিল। লংকাকাণ্ড এখন সুন্দৰ ছবি, প্ৰিয়া অ প্ৰিয়া। শেহতীয়াকৈ মুক্তি পাইছিল ডক্টৰ বেজবৰুৱা পাৰ্ট 2। ইয়াত অভিনয় কৰিছিল আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ, আদিল হুছেইন আদিয়ে অভিনয় কৰিছিল। বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকক দুখেৰে অৱগত কৰোঁ যে এই মৰমৰ শিল্পীজনৰ আৰু হয়তো কেইবাখনো বোলছবি আছিল, কিন্তু সামাজিক মাধ্যম বা আন উৎসৰ যোগেদি অনুসন্ধান কৰিও তাৰ উত্তৰ নাপালোঁ। তাৰ বাবে অনিচ্ছাকৃত ভুলৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনালোঁ। বন্ধু বান্ধৱীসকল, মোৰ চেনেলটিক লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত ধন্যবাদেৰে।